মই তোমাৰ পাগল প্ৰেমিক। কথা আৰু আবৃত্তি গাৰ্গী সোণোৱাল। খিৰিকীৰে জুমি জুমি চাইছিলোঁ তুমি কলেজলৈ যোৱা বাটলৈ। ভাতৰ কাঁহী এৰি দৌৰ মাৰি গৈছিলোঁ তোমাক চাবলৈয়ে। ঠিক 8:30 বজাৰ লগে লগে যে অটো ৰিক্সাখনত উঠি তুমি আহাই কাহানি বা আকৌ লিহিৰি লিহিৰি খোজেৰে। সেইদিনাই তোমাক ভাল লাগিছিল গাড়ী লৈ বুলি যে কলেজ তিনিআলিত ৰখি আছিলা। কিন্তু বাৰু বাদ দিয়া, কথা এটা কওঁ, চশমা পিন্ধিলে তোমাক বৰ ভাল লাগে। এয়া আকৌ তোমাক ইটিকিং কৰা বুলি নক'বা। লগৰবোৰে মোক তোমাৰ কথা কি বুলি সোধে জানা? ঐ, তোৰ অটোৱালাৰ খবৰ কি? কাৰণ তুমি যে অটোত উঠি কলেজলৈ যোৱা। এটা ডাঙৰ হুমুনিয়াহ পেলাই মই কওঁ, ভালেই। কিন্তু ক'বলৈ লাজেই লাগে দিয়াচোন যে প্ৰেম হৈছিলহে, আশা পূৰণ নহ'ল, হৈ ৰ'ল এটা মাথো কাহিনী। তুমিতো নাজানাই মই যে তোমাক পাগলৰ দৰে ভাল পাওঁ। এতিয়াও সপোন দেখিছিলোঁ দুয়ো এক হ'ম, নাই আৰু লিখিব লগা আছিল। কিন্তু অসুখী মায়ে বৰকৈ চিঞৰি আছে অ'। শেষত এটাই কথা কওঁ, তুমি মোৰ নহ'লেও মই তোমাৰ পাগল প্ৰেমিকটো হৈ সদায়ে থাকিম। মই তোমাৰ পাগল